হদৌ বাথौ সংগঠন দুলারাই বাথौ গৌথুম আমার বড় ভাষা অল বাথৌ মহাসভা এই গড়েশ্বৰ জিলাৰ অধিৱেশনত আজি ৰাইজৰ উপস্থিতি দেখি আমি অতি আনন্দিত হৈছোঁ। দুলারাই বাথৌ গৌথুমে আজি 30 বছৰ ধৰি সাংগঠনিক কামত বহুখিনি আগবাঢ়ি আছে। বাথৌ ধৰ্মৰ তত্ত্ব দৰ্শন এইবিলাক ৰাইজৰ মাজত বিলাই আছে আৰু ৰাইজেও সঁহাৰি দিছে, গ্ৰহণ কৰিছে। এইটো দেখি আমি নথৈ আনন্দিত আৰু অদূৰ ভৱিষ্যতে এই ধৰ্মীয় চিন্তাধাৰা প্ৰসাৰ আৰু প্ৰচাৰ হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। গোটেই অসম জুৰি মাত্ৰ নহয়, পশ্চিমবংগ, মেঘালয়া, নাগালেণ্ড, অৰুণাচল, আনকি নেপালতো আমাৰ এই সাংগঠনিক প্ৰচাৰ অভিযান চলাই থকা হৈছে আৰু চলি আছে। আৰু ইয়াৰ জৰিয়তে বাথৌ সমাজৰ মাজত এটা সংশোধন বা ৰিফৰ্মেশ্যন আৰু ঐক্যতা, বন্ধুত্ব, ভাতৃত্ব এতিয়া বিয়পাই দিয়া হৈছে আৰু ৰাইজে সকলোৱে মনে প্ৰাণে গ্ৰহণ কৰিছে বুলি আমাৰ ধাৰণা হয়। লগতে দুলাৰাই বাথৌ গৌথুমে যি উদ্দেশ্য, যি লক্ষ্য লৈ এই সংগঠন গঢ় দিছিলে, ইয়াৰ ফলপ্ৰসূ হৈছে বুলি আমাৰ দৃঢ় বিশ্বাস আমি ক'ব পাৰোঁ। আৰু এতিয়া গাঁওবিলাকত, জিলা পৰ্যায়ত বা চেণ্ট্ৰেল লেভেলত দুলাৰাই বাথৌ সংগঠনৰ অভিযান চলি আছে আৰু চলি থাকিব। ভৱিষ্যতে আমাৰ মাজত বাথৌ ধৰ্মীয় বিশ্বাস, বাথৌ ধৰ্মীয় নিয়ম নীতি আৰু বেছিকৈ প্ৰচলন হ'ব বুলি, প্ৰচাৰ হ'ব বুলি আমি ক'ব পাৰোঁ। আৰু আফা বৰাই বাথৌৱে এই ক্ষেত্ৰত আমাক সহায় কৰিব, তাক মই আশা কৰিছোঁ। আৰু বাথৌ প্ৰেমী বা বাথৌ ধৰ্মীয় প্ৰেমীসকলে ইয়াক সাদৰে গ্ৰহণ কৰিছে, তাক মই নথৈ আনন্দিত। আজিৰ এই গড়েশ্বৰ অধিৱেশনত কৃষ্টি সংস্কৃতি প্ৰদৰ্শন বা ইয়াৰ ৰাইজৰ উপস্থিতি দেখি আমি নথৈ আনন্দিত হৈছোঁ। ছাৰ, ইতিমধ্যে বড়ো জনগোষ্ঠীৰ পৰা খ্ৰীষ্টান ধৰ্ম বহুতে গ্ৰহণ কৰিছে। এতিয়া তেওঁলোক যদি উভতি আহিব বিচাৰে বাথৌলৈ, আপোনালোকে কি আহ্বান জনাব? আমি তেওঁলোকক আহ্বান জনাম মুকলি মনেৰে যে আমাৰ বেলেগ বেলেগ ধৰ্মৰ পৰা এই বাথৌ ধৰ্ম গ্ৰহণ কৰাত আমাৰ কোনো বাধা নাই। আমি তেওঁলোকক আঁকোৱালি ল'ম, এইখিনিয়ে আমি কৈ আছোঁ আৰু কৈ থাকিম।